মৰিগাঁও ডিষ্ট্ৰিক্ট গৈ আছোঁ। এয়া দেখুৱাই আছোঁ আপোনালোকক এই ৰাস্তাৰ চাইডে চাইডে মানুহৰ ঘৰবিলাক কেনেকৈ ডুবি গ'ল আৰু পানীৰ মাজত কেনেকৈ আবদ্ধ হৈ আছে ঘৰবোৰ, আৰু মানুহবোৰৰ কি দুৰৱস্থা হৈছে আপোনালোকে ভাবিলে নিশ্চয় বুকু কঁপি উঠিব। কাৰণ এতিয়া বাৰিষাৰ ছিজন, সাপ বা বিভিন্ন ধৰণৰ নানা সাপো ওলাব পাৰে বা জীৱ জন্তু আহিব পাৰে। মানুহবিলাক কিদৰে বসবাস কৰি আছে এয়া ভাইটি বাবুল আৰু আমাৰ পাৱে যুগল আমি কেইটা গোটেই এতিয়া নাও যাত্ৰা কৰিম। এয়া চাওক এই পানীয়ে পানী, চৌদিশে পানী, কেৱল পানী আৰু পানী। আমি এতিয়া অনুভৱ হৈছে আমি শ্ৰীলংকালৈ গৈ আছো যেন লাগিছে, সাগৰৰ মাজেদি। এয়া পানী আৰু নাৱে এই জেগাৰ হাৰতি এতিয়া, আৰু আমি নাৱেদি গৈ আছো দামকুণ্ডা বৰদিয়া গাঁৱলৈ। ব্যৱস্থা নাই। এতিয়া চাওক আপোনালোকে খৰালি ছিজন যেতিয়া ইয়ালৈ আহিব তেতিয়া এনেকুৱা দৃশ্য আপোনালোকে দেখা নাপাব। কিন্তু এতিয়া বাৰিষা হোৱাৰ লগে লগে মাটি ইয়াত দেখিবলৈ নাই, অকল পানী, চৌদিশে অকল পানী পানী পানী। অলপ দেখুৱাই দিছোঁ পিছলৈও। পিছফালৰ হাতত এইয়া ফিচাৰী নেকি? এইটো পানী সোমোৱা নাই ন? চাওক কিবা সাপ চাপ ওলাব নেকি? পানী সাপ বেছি সৰু যেন লাগিলে। কিমান টাইম লাগিব বাবু? কিমান টাইম লাগিব? কিমান টাইম? সোমাই দিম। এই চাৰিওফালে চাওক পানী। ইয়াতো বাৰিষাৰ ছিজনততো খেতিটো একেবাৰে নাই, ছমাহ খেতি ছমাহ হৈ থাকে, টেনশ্যন নাই। অভাৱ নাই, পানীৰো অভাৱ নাই, মাছৰোতো অভাৱ নাই চাগে। সৌ আপোনালোকে দেখিছে চাগে পাহাৰৰ নিচিনা ঠিলা বা আইলেণ্ডৰ দৰে সাগৰৰ মাজত যি আইলেণ্ড থাকে, আমাৰ যেনেকে উমানন্দ মন্দিৰ, এই মন্দিৰৰে আইলেণ্ড যেন লাগিছে। এইবিলাক এই যে মই দেখুৱাই দিছো আপোনালোকক, এইবিলাক সকলোবিলাক গাঁও হয়, একোটা গাঁও। এই গাঁওবোৰ কেনেকে আছে এতিয়া? চাৰিওপিনে পানী, এই পানীৰ মাজত তেওঁলোকে নাৱে একমাত্ৰ তেওঁলোকৰ চাহাৰা এতিয়া বাৰিষা ছিজনত। কিন্তু এই যে সমগ্ৰ পানী দেখিছে আপোনালোকে, এই পানীত ছমাহ পুৰা খেতি হয়, বড়ো ধানৰ খেতি হয়। আৰু এই ইয়াৰ মানুহবিলাকৰ আচৰিত ধৰণৰ এটা টেলেণ্ট বুলি ক'ব লাগিব। এয়া পিছফালে যুগল অলপ দেখুৱাই দিলোঁ। আৰু টেলেণ্ট এইটো যে তেওঁলোকে গোটেই টিলা এই আইলেণ্ডৰ নিচিনা এই জেগাবিলাকত তেওঁলোকে বসবাস কৰি আছে।
গোটেই যিবিলাক গাঁও আছে এই গাঁওবিলাকে মুঠতে আইলেণ্ডৰ ওপৰত থকাৰ নিচিনা তেওঁলোকে আছে। হয়তো আপোনালোকে ভাবিছে চাগে কলৈ গৈ আছে, কিন্তু আমি গৈ আছোঁ এখন গাঁও, এখন গাঁও আৰু এফালেও গাঁও আৰু এইবিলাকতো গাঁও, কিন্তু বাৰিষাত ইয়াত নাৱৰ বাহিৰে একো চাহাৰা নাই, হয় নহয় বাবুল? হয়, নাৱৰ বাহিৰে একো নাই ইয়াত। মানুহ কিন্তু কেতিয়াবা নহা মানুহবিলাকে আচৰিত হ'ব কিন্তু ন, ইয়াতো গাঁও আছেনে নাই। গোটেই অসমতে মানে পানীয়ে পানী, আপাৰ কি লৱাৰ কি। আৰু এয়া লাহে লাহে আমি গাঁও ন ওচৰ এইখন, আহি পাইছোঁ আৰু ওচৰৰ পৰা আপোনালোকক অলপ দেখুৱাই দিছোঁ। এয়া মায়ং পাহাৰ, বহুত ডাঙৰ পাহাৰ যেন লাগিছে, কিন্তু এই পাহাৰৰ ওপৰত গোটেই গাঁও আছে। এই গাঁওবিলাক এই পাহাৰ বসবাস কৰি নথকাহেঁতেন বুজি পাওঁ আজি তেওঁলোকে এই জেগাত বা এই স্থানবিলাকত থাকিবই নোৱাৰিলেহেঁতেন। বলক জেগাত আপোনালোকক একেবাৰে জেগাত ভিতৰত সোমাই গৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। এতিয়া কোনটো জেগাত বনাইছিলোঁ বাবুল ভিডিঅ'টো? নহয় না, তোমালোকৰ খেতিটো এইফালে আছিলে নহয়, এই বাবুল অ' ৰাজু কি কোৱা হে? নহয় এই পিছফালে আহিছিলোঁ আমি। অ' পিছফালটো এইফালে নেকি? এই কাৰেণ্টৰ, আচ্ছা এই পষ্টৰ ওচৰত আছিল। অ' গছজোপা আছিল ন? অ' গছজোপা আছিল, গছৰ তললৈ গৈছিলোঁ। এই গছৰ তলত যে কিবা আছিলে যে কি চলাৰ যে ফিটিং কৰা আছিলে, চলাৰটো পানীৰ তলতে আছে এতিয়া, মটৰ চটৰ উঠাই দিছে ন? অ' আচ্ছা, এতিয়া চাওক কোনে চিনি পাব চা। এই আপোনালোকক অলপ জুম কৰি দেখুৱাই দিছোঁ। বহুত দিন আগত মই এটা ভিডিঅ' বনাইছিলোঁ, এই ভিডিঅ' বনোৱা জেগাত আছিলে এইটো। এতিয়া কিন্তু একো চিন চাপে নোহোৱা গ'ল। এই আহি পালোঁ গাঁও, আৰু গাঁওখন কেনেকৈ পানীৰ মাজত, গোটেই চাৰিওপিনে পানী। এখন কি ঘৰ আছিলে নেকি? চাৰিওফালে এইখন কি? পানী পানী পানী, এই পানীৰ মাজতে এই গাঁও। বলক দেখুৱাই দিছোঁ গাঁৱৰ চাৰিওপিনে ঘূৰি অলপ দেখুৱাই দিছোঁ আপোনালোকক। ট্ৰেন্সফৰ্মাৰ পানীৰ তলত কাৰেণ্ট দিলে বহুত বিপদে আছে। মানে জানি বুজি মানে গোটেই অংক কৰি মেলি মানে একদম চাইডত আছে, পাহাৰৰ চাইডে নহ'লে বহু জেগাইটো ঐ বাবুল, ৰাস্তাটো এই চাইডে আমি আহিছিলোঁ এনেকৈ, কোনটো চাইডে ৰাস্তা আছিলে এইফালে? বাইক লৈ এতিয়া গৈছিলোঁ কিবাৰ লগত। অঁ এই চাইডে ন? এইটো স্কুল ন? LP স্কুল নেকি? এই টাৱাৰো বহাই দিছে নেকি? ফেচিলিটি আছে। বেয়া হৈ গৈছে। এইটো কি আছিলে? ডাঙৰ নাও ন এইটো? ভিতৰলৈ মেটেকা নাযাবৰ কাৰণে। আজি বহুত দীঘল হ'ব, সেইকাৰণে নেক্সট এটা ভিডিঅ' দিম, আপোনালোকে চাব।